নমস্কাৰ জনাইছোঁ আপোনালোক সকলোলৈকে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইলখন দেখি হয়তো গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত। আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা, হেপী বিশ্বকৰ্মা পূজা আৰু লগতে আজি মোৰ জন্মদিনো। সেয়েহে এতিয়া ৰাতিপুৱাই গা পা ধুই মই আহিলোঁ, আজৰি হ'লোঁ গা পা ধুই। আৰু এতিয়া মই প্ৰথমে নামঘৰলৈ যাম, নামঘৰত চাকি ধূপ জ্বলাই আহিমগৈ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ। আৰু ইয়াৰ নামঘৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। আৰু নামঘৰৰ পৰা আহি মই ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ হাজবেণ্ডৰ লগত। আৰু তাৰপিছত এয়া প্ৰসাদ খালোঁ। আৰু এইজনী মোৰ কণমানীজনী এয়া চাইকেলত বহি কিনে ধুনীয়াকৈ তাই চাইকেলখন পাপাকে ইয়াৰ মেলা এডাল লৈ আহিলে, মেলাডাল ধুনীয়াকৈ লগাই কিনে এতিয়া তাই ধূপ লগাই আছে। কৃষ্ণ কৰিলোঁ এতিয়া এই লগাই দিয়াচোন, এইডোখৰতে ধুনীয়াকৈ এইডোখৰতে লগাই দিয়া, এইখিনিতে লগাই দিয়া। সেইখিনিতে লগাই দিয়া। হৈ যাব। কোনে মালাডাল কোনে আনি দিলে তোমাক? পাপাই আনি দিলে। বা এতিয়া অকণমান চলোৱা চাইকেলখন। কি ক'লা? হেপী বাৰ্থডে। বা আমাৰ ধনুৱে মোক উইচ কৰিছা নে? চাইকেল চলাইছা নে? পৰিবা চাওঁ এইফালে। আৰু এইফালে আমাৰ ধনুৱে চাইকেল অকণমান চলালে। আৰু তাৰপিছত ইমান ভোক লাগিছে, সেয়েহে মেগী অকণমানকৈ লৰালৰিকৈ বনাই বোলো খাই লওঁ। একদম চিম্পলকৈ বনাইছোঁ। হৈ যাব চাওঁ। চুলিখিনি কি পাপাই ফু কৰি দিব ৰ'বা। গৰম হৈছে নে? গৰম হ'ল। চাই পেলাই ভালকৈ চাই দিয়া হা। হাঁহিছে চা। টেষ্টি নে? কেনেকুৱা লাগিছে কৈ দিয়া। ভাল লাগিছে। যিহেতু ইমান গৰম পৰিছে, সেয়েহে গছৰ তলতে ছাঁহতে বহি আছোঁ। আৰু ভকতে ইয়াতে দেউৰীয়ে প্ৰসাদ দি থৈ গ'লহি। আৰু এয়া প্ৰসাদ, আৰু এয়া খাওঁ। আৰু প্ৰসাদ খাই ভাল পোৱা সকলে কমেণ্ট এটা কৰি দিব। গৰু আহিছে পাই। গৰুটো আহিবই ন, গৰুকো প্ৰসাদ কেইটামান খাবলৈ দি দিব লাগিছিলে। আচলতে গৰম কাৰণে আমি নামঘৰৰ ভিতৰত থাকিব পৰা নাই। নামঘৰলৈ গৈছিলোঁ, নামঘৰৰ পৰা আহিলোঁ, আহি কিনে এইখিনিতে বহিছোঁ আৰু ঠাণ্ডা। ইফালে সকলো ৰাইজবিলাকো এনেকৈ বহি আছে। আৰু এইফালে মোৰ এয়া কণমানীজনীও এয়া শিলৰ ওপৰতে বহি এনেকৈ প্ৰসাদ খাই আছে। হাই কৈ দি। আৰু এয়া ৰাতিলৈ বুলি অকণমান সৰু সুৰাকৈ আয়োজন চলি আছে। বিশেষ আয়োজন নহয় দেই। ভাইটি ভণ্টিহঁতে কৈ আছিলে পুৰি খাম। আৰু সেয়েহে এয়া ভাইটি ভণ্টিহঁতক মাতি পুৰি চুৰি বনাই ধুনীয়াকৈ খাবলৈ দিলোঁ। আৰু এয়া বাহঁতে ভিতৰত এয়া যোগাৰ কৰি আছে। মাংস চব্জি আছিলে আৰু বুট দালি চব্জি, বেলেগ একো নাই। তেনেকৈ আৰু ভাইটি ভণ্টিহঁতৰ মনটো ভাল লগালোঁ, কাৰণ সিহঁতে কৈ আছিলে। আৰু এইফালে ৰাইজ ভিতৰতো বহি খাই আছে। পিছলৈকে ভিডিঅ' কৰা আৰু নহ'লেই। মোৰ দিনৰ পৰাই গাটো বেয়া লাগি আছিলে, পূৰা চৰ্দি লাগি আছে। আগৰ ভিডিঅ'ত দেখিছেই মই একদম নাগজাৰি আছোঁ, মানে ইমানেই বেয়াকৈ চৰ্দি লাগিছে নহয়, মই একদম থাকিবই পৰা নাই। আৰু ৰাতিপুৱা উঠি যে মোৰ মাতেই ওলোৱা নাছিলে, সেয়েহে মই ভিডিঅ'টো দিব পৰা নাছিলোঁ। আৰু মোৰ ভইচটো শুনি বেয়া কমেণ্ট নিদিব দেই মোৰ ভিডিঅ' চোৱাসকলে, কাৰণ মাতটো ইমানেই বেয়া হৈ আছে, সেয়েহে মই ভিডিঅ'টো এডিট কৰি দিবই পৰা নাছিলোঁ। আৰু আজি কেইদিনমান হ'লো, সেয়েহে ভাবিলোঁ নহয় ভিডিঅ'টো দিয়ে দিওঁ। আৰু আজিলৈকে মোৰ মাতটো বেয়াই হৈ আছে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। থেংক ইউ।